9999 ইনটু এটা 4টা অংক বিশিষ্ট সংখ্যা লৈছো তাহলে ইয়াত কি কৰিম আমি এই সংখ্যাটোৰ পৰা এক কম লিখিম 5363 আৰু এই নম্বৰকেইটা আমি 9 পৰা মাইনাস কৰি যাম 9 - 3 6 9 - 6 3 9 - 3 6 আৰু 9 - 5 4 এইটো হ'ব ইয়াৰ উত্তৰ ঠিক তেনেকৈ আমি যদি এবাৰ 9999 into 7 6 3 5 2 তেনেহলে ইয়াৰ উত্তৰ হ'ব এইটো হ'ব আমি একেবাৰতে লিখিব পাৰো 7 6 3 5 1 মানে এই নম্বৰটোৰ এক কম লিখিলো আৰু এই গোটেইখিনি এতিয়া 9 পৰা মাইনাস কৰি যাম 9 - 1 8 9 - 5 4 9 - 3 6 9 - 6 3 আৰু 9 - 7 2 এইটো হ'ব তাৰ উত্তৰ 9999 ইনটু এটা 4টা অংক বিশিষ্ট সংখ্যা লৈছো তাহলে ইয়াত কি কৰিম আমি এই সংখ্যাটোৰ পৰা এক কম লিখিম 5363 আৰু এই নম্বৰকেইটা আমি 9 পৰা মাইনাস কৰি যাম 9 - 3 6 9 - 6 3 9 - 3 6 আৰু 9 - 5 4 এইটো হ'ব ইয়াৰ উত্তৰ ঠিক তেনেকৈ আমি যদি এবাৰ 9999 into 7 6 3 5 2 তেনেহলে ইয়াৰ উত্তৰ হ'ব এইটো হ'ব আমি একেবাৰতে লিখিব পাৰো 7 6 3 5 1 মানে এই নম্বৰটোৰ এক কম লিখিলো আৰু এই গোটেইখিনি এতিয়া 9 পৰা মাইনাস কৰি যাম 9 - 1 8 9 - 5 4 9 - 3 6 9 - 6 3 আৰু 9 - 7 2 এইটো হ'ব তাৰ উত্তৰ